তো আজি বৰ্তমান আৰু যাই আছোঁ ৰাসত তো আজি মানে সেই আছিল কি আনন্দৰামৰ কিবা এটা সেই হ'ব নাচ গান হ'ব আনন্দৰামৰ ষ্টুডেণ্টে নাচ গান কৰিব তো চাই যাওঁ মানে চাব যাই আছোঁ ৰাসত আৰু বহুত দিনে যাওঁ নাই মানে প্ৰথম দিনা যাই তাৰপিছৰ পৰা যাই নাই যাওঁ তাৰপিছত মানে কেনে মানুহ হৈ আছে কিবা ডেভেলপ হ'লাক না সেই চাওঁ কেনে লাগছে ইয়ো ৰাসত আহি মানে কেনে লাগি আছে আজি ৰাস কিবাটো सर इमान दिन मूरत राख हुई से कहने लग से हमें बेकार है भैया मैं तो टूट गया पूरा फोन व्यस्त और আমি একলা একলাই ঘূৰাত ব্যস্ত এসপ্তাহ মানে 7 দিনৰ পাছৰ কথা কৈছিলোঁ 7 দিনৰ পাছত মানুহ হ'ব বুলি তো আজি 5 দিনে হ'ল মানে 11 তাৰিখে আজি 7ৰ পৰা 5 দিন হ'ল তো 5 দিনতে ইমান মানুহ আৰু আছে হবা মানে বাহিৰা মানুহ তো বেছি আহাই নাই আজি তথাপিও হবা আছে বাহিৰা মানুহ আহিলি এই ভিৰ মানে আজি এটা ফিল হৈছে কিবা ৰাখৰ প্ৰাচীৰ এটা আগতে এইখিনি জেগা খালী খালী বুলি কৈছিলোঁ নেকি খালী নহয় সিদিনা খালী আছিল তো যি ভাবছিলোঁ সেয়া ৰেষ্টুৰেণ্ট হৈছে ইয়াতে চেনি ভাই এই সন্তান কি বিৰাট দে কেনে 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 লাগি আছে আজি 5 দিন মূৰতে ইমান মানুহ কলিজা কবি আছে ৰ'দত ৰ'দত ৰয় ৰ'দত হয় ৰ'দত ৰ'দত কাটাব নোৱাৰে নাই উঠা নাই আহি পালোঁ মাত্ৰ উঠিম এইবাৰ চব ফালে মই আগতে উঠছোঁ আগতে আমি আমি মোৰ নামিলে হা তথাপি প্ৰথম দিনত কি হৈছে অলপমান আৰু আৰু টাইম আছে টাইমটো লাগিব অলপমান আজি আহিছে গোহাঁই মোটাপিৰ এক্টিং দিছাই মোটাপিৰ এক্টিং দিছাই গাছডাল দিছে মানে একো হোৱা নাছিল বৰ্তমানে ফটো উঠাত কিবা দি আছে আজি পুৰাই কণ্টেণ্টৰ দিছে আজি চব মানে ফটো উঠাৰ কাৰণে আৰু একদম পিক বানাইছে এইখিনি ঘণ্টা হাৰমে এইবাৰো আৰু এইবাৰো হাৰ ভাল আছিলোঁ কিবা বেলেগ দিছিলোঁ মানে এইটো নাই এইটোৱে দিছিল ইলেক্ট্ৰিক তো মানুহ এইহে মানুহ ভলে প্ৰাচীৰে তাত যা প্ৰাচীৰে ব্ৰেক ডান্সত উঠ তই যদি উৰে যাওঁ তাৰিখে আহিলে সুমনক এইটোত উঠাব লাগিব উঠাৰ লগে ফাটি গেলা গ'লো কম হেৰি হ'ব ব্লগ ছাৰ
চলি নটাই মাৰিছোঁ ফুচকা পানী দিলে বিভৎস লাগে বাহিৰত খাই ভাল খালী খাই আছোঁ মোৰ খাইছে নেকি মোৰ জীৱন্ত মূৰ্তিটো খাইছে আহো দেই মানে পেটত দবাইছোঁ বনাই দি বহি যাওঁ দাদা এটা হাই দিয়ক দাদা বঢ়িয়া 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 বিলমে আমি দাম হ'ল 150 আমি স্পেচিয়েল ডিছকাউণ্ট হোটেলত চিৰিয়াতে 150 টকা সেই সৰু ৰোলটোত কাম নাই এখন নাই মাংসৰ পিচ আছিল না কিবা মাংসৰ ৰোলটোত মাংস নাপালোঁ খালি পাছত মানে কি হ'ল আমি পইচা মিলাব নোৱাৰা হৈছোঁ পইচা মিললা মিলি এতিয়া ৰৈ গ'লা ক্লাছটোত এই খেলা আৰু খেলিম আমি খেলিম ৰম এনজয় কৰিম আজি এতিয়াও বনাইছে দেখোন না এই ইফালে দিব ইফালে দি পাম যো বঢ়িয়া 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 কিতাপত মাৰ অসৈতা নহ'ব বঢ়িয়া 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 জুমন কিতাপত মাৰ মাজত মাৰ মাজতত মাৰ বিৰাট ঘটনা টেবুলত লাগলি পৰে কিন্তু উল্টাকে বললি নেদে পল্লাক প্ৰথমতে পল্লাক না উল্টাকে লাগি কিবা নেদে কিন্তু টেবুলত লাগলি দে লজিক কি তাৰ মানে কেনে তাত তেলকে মাৰলা পাছত যেন আমি খেলো আৰু খেলি এনে গেলাক আমাৰ খেলা এক্সপিৰিয়েঞ্চ মানুহ কেনে মানুহজন কেনে মানুহ নাই কালিৰ পৰা এটা মানুহ পুৰা হ'ব আমি আজি খালো না কালি পৰা হ'ব কিউ নেহি কফি কি কৈছে না এই গৰমতে ঘৰ দোকানখন আছে লেণ্ডমাৰ্ক আছে এইখান সেইকাৰণে এই ট্ৰাকখনৰ ওচৰে দিয়ে কফি খাই যাব আছোঁ মানে আৰু ৰাক্সা লৈ 3 ঘণ্টামান ৰাক্সা লৈ তেতিয়াৰ পৰা 11টা বাজলাক তো এতিয়া যাব হৈছে এইখিনিতে সমাপ্ত কৰোঁ দৰে এতিয়াও কিবা চাৰ্লি চেপলিন আনিছে একবাৰ ডোरेमोनৰো কিবা আনিছিল এইবাৰ চাৰ্লি চেপলিনৰ पहली बार वो कह रहे हैं कि भाई मज़ा आया और मैं ये जो मज़ा है
हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।